আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ লওক যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব আমাক মাটিৰ অধিকাৰ লাগিবই লাগিবনে নাই আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো মই যদি মাটিৰ কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত এছডিচিয়ে পাৰমিশন দিব লাগিবই আৰু আজিয়ে মই ইয়াৰ এছডিচি সকলক আজিয়ে মই কৈ দিছো যে হাগ্ৰামাৰ দিন গুচি গল যিমান মাটি কিনা বেচা কৰাৰ পাৰমিশন এছডিচি অফিসত পৰি আছে আজিৰ পৰাই সাফ কৰা আৰম্ভ কৰক আমি সকলোকে পাৰমিশন দিব লাগিব আৰু যিমান মানুহ চৰকাৰী ভূমিত বহি আছে তেওঁলোকেও মেডি পট্টা পাব লাগিবই এইখন চৰকাৰৰ কোনো ব্যক্তিৰ প্ৰতি মায়ামো নাই এতিয়া ইয়াত যিখিনি হৈছে এতিয়া মই কাৰণে আজি জিঞ্জাৰো এভিকশন কৰিব কৈছো 10 মিনিট মান দেৰিকে হ'ব সোনকালে বস্তুবিলাক উলিয়া দেই